Hey guys, আমি ফাইনেলি আহি পালোঁ ভূটান গেট। আপোনালোকক দেখুৱাইছোঁ মই আজি ভূটান গেট। আপোনালোকক ফাইনেলি মই দেখুৱাম আজি ভূটান গেট। তো গাইজ ভূটান গেট এইটো দেখিবলৈ পাইছে আপোনালোকে ভূটান গেট। আৰু আপোনালোকে দেখিবলৈ পাইছে গাড়ীবিলাক গোটেই মানে চেকিং কৰি আছে, সেয়েহে কোনো গাড়ী পাৰ হ'বলৈ দিয়া নাই। ফাইনেলি আপোনালোকক দেখুৱাম আজি মই ভূটান গেট। আমি গেট পালোহি, আপোনাক দেখুৱাইছোঁ মই পাৰ হয়। আপোনালোকক দেখুৱালোঁ আজি ভূটান গেট, চাই লওক। সব গাড়ীবিলাক চেকিং কৰি আছে। তো ফাইনেলি গাইজ আমি আজি আহি পালোঁ ভূটান। তো আপোনালোকক দেখুৱাইছোঁ মই ভূটানৰ টাউন বুলি ক'ব পাৰি আৰু ভূটানৰ। তো গাইজ কেনেকুৱা পালে এইবিলাক চাওক, কি ধুনীয়া দৃশ্য। আৰু আগত আপোনালোকক আৰু মই ভাল ভাল দৃশ্য দেখুৱাইছোঁ দৃশ্যবোৰ, আৰু নিশ্চয় আপোনালোকক দেখুৱাইছোঁ মই আগত ভাল ভাল দৃশ্য। এইখিনি চাব পাৰে আপোনালোকৰ নদী। এতিয়া মানে যিহেতু পানী চানী নাই, শুকাই গৈছে, তাৰ বাবে এনেকুৱা পানীটো অলপ লেতেৰা হৈছে। আৰু এইবিলাক চাই লওক, কি ধুনীয়া মানে দৃশ্যবিলাক। তো আপোনালোকে আশা কৰোঁ কেতিয়াবা আহিলে দেখা পাব। এইবিলাক চাওক কি ধুনীয়া ধুনীয়া। তো গাইজ এই বাৰিষা আহিলে আপোনালোকৰ যেতিয়া পানী বাঢ়ে কি ধুনীয়া লাগে, মানে পানীবিলাক ধুনীয়াকৈ মানে বৈ আহে, আৰু বহু মানুহ আহে ইয়াত। আৰু এইবিলাক কি ধুনীয়া মানে বতাহ দি আছে, ধুনীয়াকৈ লৰি আছে। আপোনালোকক দেখুৱালোঁ আজি এই ভূটানৰ গেটৰ অলপমান ভিতৰত সোমাই আহিলোঁ, আৰু আপোনালোকক দেখুৱালোঁ এইখিনিতে দৃশ্য। তো সেই গাইজ আজি আপোনালোকক দেখুৱাইছোঁ এইটো ভূটানৰ যিটো নেকি আপোনালোকে নিশ্চয় দেখা পাইছে যে ঘূৰে, আৰু ধুনীয়া লাগে। আৰু চবে এতিয়া মানে নিজৰ মনৰ কামনা পূৰণ কৰে, আৰু এনেকৈ ঘূৰাই দিলে আপোনাৰ চাই লওক ঘূৰি থাকে। এই ঘূৰাই দি আছে, আৰু কি ধুনীয়াকৈ ঘূৰি আছে। মানে আপোনালোকক দেখুৱালে যে ভূটানৰ যি নেকি মন্দিৰ ধুনীয়াকৈ চাই লওক ঘূৰি আছে, ধুনীয়াকৈ ঘূৰি থাকে। আৰু যিবিলাক মনৰ কামনা ইচ্ছা সেইবিলাক মানে খোজে। আৰু যি নহওক আজি আপোনালোকক এইখিনিয়ে দেখালোঁ। আৰু এইটো মন্দিৰ ধুনীয়া। তো সেই গাইজ আপোনালোকক আজি দেখুৱালোঁ মই ভূটানৰ গেট, আৰু লগতে ভূটানত আহি ভিতৰত আপোনালোকক দেখুৱালোঁ এই চাই লওক কি ধুনীয়া দলং। আৰু মানে দৃশ্যটো ইমান বেয়া নহয়, আপোনালোকক আজি দেখুৱালোঁ। যিহেতু আপোনালোকে কেতিয়াবা আহিলে দেখা পাব এই ধুনীয়া প্লেফালে মানে আপোনাৰ ধৰি লওক ইফালে মানুহ যোৱা, ইফালে দলং, মজা আৰু জেগাখিনি ভাল লাগি যায়। আমি মানে ইয়াত গ'লোঁ, যাই কিনে ফটো চটো উঠিলোঁ, আৰু কি ধুনীয়া জেগা। এইটো ভূটানতে আছে। আপোনালোকক চাই লওক দৃশ্যটো কেনেকুৱা লাগিলে বাৰু ক'ব। তো গাইজ আপোনালোকক দেখুৱাইছে যে ভূটানৰ ধুনীয়া ধুনীয়া মানে মঠ। আপোনালোকক দেখুৱাইছে এইটো মঠ। আমাৰ মানে ইণ্ডিয়াত এইবিলাক পায়নে নাপায় নাজানো, কিন্তু ইয়াত দেখিবলৈ দেখুৱাইছোঁ মই আপোনাক একদম ধুনীয়া ধুনীয়া মঠ। আৰু এইটো চাওক বেছি দাম নহয়, 270 টকা দাম। আৰু ডিজাইনটো চাওক না গাইজ, কি ধুনীয়া, একদম চায়ে ভাল লাগি যায় গাইজ। একদম মানে খাওঁ লাগি যায় গাইজ। আপোনালোকক দেখুৱালে যি ড্ৰিংক ধুনীয়া ধুনীয়া মজা। আৰু এই দোকানত আহিলোঁ আমি ভূটানত, আৰু আমি মানে বস্তু ল'লোঁ অলপ খাৱাৰ কাৰণে। এইবিলাক বস্তু, এইবিলাকো ড্ৰিংক হয়। এইবিলাক চাই লওক মজা। এইবিলাক এইটো চাওক মজা দেখিলে একদম খাওঁ লাগি যায়। ধুনীয়া ক্লিন একদম, চায়ে ভাল লাগে। আৰু খোৱাটো দূৰৰে কথা, চাই কেনে ভাল লাগে। আৰু গাইজ আমি এতিয়া মানে ভূটানত একদম টাউনতে আছোঁ, আৰু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ দৃশ্য। তো বিশেষকৈ আমি আজি বেছি ঘূৰিব নাপালোঁ, আৰু যি নহওক আমাৰ দুৰ্ভাগ্য। আৰু আমাৰ দুজন গাড়ী লৈ আহিছিলে, সিহঁতৰ ভোটৰ কাৰ্ড নোহোৱাৰ বাবে দিলে, আৰু আমি বেছি এটা ঘূৰিব নাপালোঁ। তাৰ বাবে আমি এতিয়া ঘৰতে যাই আছোঁ। আৰু এই চাওক আইচক্ৰীম ভূটানৰ
এই খাই কেনে এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ